নমস্কাৰ ডিয়ামৰ টেক্সটাইল ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক ধুনীয়া ধুনীয়া নুনি কটনৰ কালেকশ্যন গাড়ী দিয়া সেট দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব, লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এয়া হৈছে প্ৰথম যোৰা নুনি কটনৰ মেখেলা চাদৰ, অৰেঞ্জ কালাৰ, ৰেড কালাৰ বুটাৰ কাম কৰা আছে। এইখন হৈছে চাদৰখন। এইখন হ'ব চাদৰখন। চাদৰখনত এনেকৈ গছ বুটা ডিজাইন কাম কৰা আছে। এয়া চাদৰৰ আঁচলটো, লগত থাকিব এখন মেখেলা। এইখন হৈছে মেখেলাখন। মেখেলাখনতো আঁঠুলৈকে এনেকৈ বুটাৰ কাম কৰা থাকিব, আহল বহল থাকিব, খুবেই ধুনীয়া নুনি কটনৰ মেখেলা চাদৰ। লগত থাকিব ব্লাউজ পিচ চিম্পল, চাইড পটি চটা থাকিব। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2500 টকাত। নেক্সট পিংক কালাৰ এইযোৰ চাব পাৰে, কপাৰ বুটাৰে কাম কৰা আছে। এইখন হৈছে চাদৰখন। চাদৰখনত এনেকৈ গছ বুটা ডিজাইন কাম কৰা থাকিব, আহল বহল থাকিব, খুবেই ধুনীয়া কাপোৰযোৰ। লগত থাকিব এখন মেখেলা। এইখন হৈছে মেখেলাখন। মেখেলাখনত আঁঠুলৈকে এনেকৈ বুটাৰ কাম কৰা থাকিব, চাইড পটি থাকিব, এটা চিম্পল ব্লাউজ পিচ হ'ব। এই নুনি কটনযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2500 টকাত, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। এইযোৰ চাব পাৰে, লাইট পিচ কালাৰত হ'ব। এইখন হৈছে চাদৰখন। চাদৰখনত এনেকৈ ৰেড কালাৰ বুটাৰ কাম কৰা থাকিব, খুবেই ধুনীয়া কাপোৰযোৰ। আঁচলটোত গছ বুটা ডিজাইনৰ কাম কৰা আছে। এইখন হৈছে চাদৰখন, আহল বহল থাকিব, খুবেই ধুনীয়া। লগত থাকিব এখন মেখেলা। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনতো এনেকৈ অলপমান আঁঠুলৈকে বুটাৰ কাম কৰা থাকিব, খুবেই ধুনীয়া নুনি কটনৰ মেখেলা চাদৰ। এইখন হৈছে মেখেলাখন, গছ বুটা ডিজাইন কাম কৰা আছে মেখেলাখনতো। চাইড পটি থাকিব, ব্লাউজ পিচ থাকিব ছটা। এই কাপোৰযোৰো আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2500 টকাত, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। কালাৰত চাব পাৰে, এইযোৰ নুনি কটনৰে মেখেলা চাদৰ, কপাৰ বুটাৰে কাম কৰা আছে, খুবেই ধুনীয়া কাপোৰযোৰ। এয়া হৈছে চাদৰখন। চাদৰখন এনেকৈ সৰু সৰু বুটাৰ কাম কৰা থাকিব, খুবেই ধুনীয়া। আঁচলটো ডাঙৰকৈ গছ বুটা আৰু চৰাই ডিজাইন কাম কৰা আছে। এইখন চাদৰখন, লগত থাকিব মেখেলা এখন। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনতো এনেকৈ আঁঠুলৈকে বুটাৰ কাম কৰা আছে, খুবেই ধুনীয়া, আহল বহল থাকিব, চাইড পটি ব্লাউজ পিচ থাকিব। এই কাপোৰযোৰো আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2500 টকাত, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। নেক্সট এইযোৰ চাব পাৰে, য়েল্ল' কালাৰত পাৰ্পল কালাৰ বুটা আৰু কপাৰ বুটাৰে কাম কৰা আছে। এইখন হৈছে চাদৰখন, খুবেই ধুনীয়া কাপোৰযোৰ। লগত থাকিব এখন মেখেলা। চাদৰখন এনেকৈ আহল বহল থাকিব, আঁচলটোত অলপমান বেছিকৈ কাম কৰা থাকিব। এইখন হৈছে মেখেলাখন। মেখেলাখনতো অলপমান বুটাৰ কাম কৰা থাকিব, খুবেই ধুনীয়া কাপোৰযোৰ, আহল বহল থাকিব। লগত থাকিব ব্লাউজ পিচ, চাইড পটি। এই নুনি কটনযোৰো আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2500 টকাত, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। চাব পাৰে বেবী পিংকত আছে, খুবেই ধুনীয়া কাপোৰযোৰ, কালাৰটোও খুবেই ধুনীয়া। এইখন হৈছে চাদৰখন। চাদৰখনত এনেকৈ ৰেড বুটাৰে কাম কৰা আছে, খুবেই ধুনীয়া। লগত থাকিব এখন মেখেলা। চাদৰখন আহল বহল থাকিব, মেখেলাখনতো আঁঠুলৈকে অলপমান বুটাৰ কাম কৰা থাকিব। এইখন হৈছে মেখেলাখন, খুবেই ধুনীয়া, ৰেড কালাৰ বুটাবিলাক ফুটি উঠিছে। চাইড পটি ব্লাউজ পিচ থাকিব। এই কাপোৰযোৰো আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2500 টকাত, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। হোৱাইট কালাৰ চাব পাৰে, হোৱাইট কালাৰ এনেকৈ ব্লেক কালাৰ বুটাৰ কাম কৰা আছে। এইখন হৈছে চাদৰখন। চাদৰখনত এনেকৈ মাজভাগত সৰু সৰু বুটাৰ কাম কৰা থাকিব, আঁচলটোত অলপমান বেছিকৈ কাম কৰা থাকিব। এইখন চাদৰখন, আহল বহল থাকিব চাদৰখন। লগত থাকিব এখন মেখেলা। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনতো অলপমান আঁঠুলৈকে বুটাৰ কাম কৰা আছে, খুবেই ধুনীয়া কাপোৰযোৰ, নুনি কটনৰ মেখেলা চাদৰ। হোৱাইটত ব্লেক কালাৰ বুটাৰ খুবেই ধুনীয়া লাগিছে। লগত থাকিব চাইড পটি ব্লাউজ পিচ। এই কাপোৰযোৰো আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2500 টকাত, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। নেক্সট বেলেগ এটা মেটেৰিয়েলত আপোনাক দেখুৱাবলৈ ওলাইছোঁ গাড়ী দিয়া আছে। হোৱাইটত ব্লু আৰু গল্ডেন বুটাৰে কাম কৰা আছে। এইখন হৈছে চাদৰখন। চাদৰখনত এনেকৈ ডাঙৰ সৰু বুটাৰ কাম কৰা থাকিব, খুবেই ধুনীয়া গাড়ী দিয়া আছে। লগত থাকিব এখন মেখেলা। এইখন চাদৰখন, লগত থাকিব মেখেলাখন। এইখন হৈছে মেখেলাখন। মেখেলাখনতো অলপমান বুটাৰ কাম কৰা থাকিব, গাড়ী দিয়া ছেট, খুবেই ধুনীয়া। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2000 টকাত, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। যদি কাপোৰবিলাক চাই ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। নেক্সট এইযোৰ চাব পাৰে,
হোৱাইটত কপাৰ বুটাৰে কাম কৰা আছে, ডাঙৰ ডাঙৰ বুটাৰে কাম কৰা থাকিব হোৱাইটত। লগত থাকিব এখন মেখেলা, এখন আছে চাদৰখন, লগত থাকিব মেখেলাখন। এইখন হৈছে মেখেলাখন, মেখেলাখনতো এনেকৈ আঁঠুলৈকে বুটাৰ কাম কৰা থাকিব। এখন মেখেলাখন আহল বহল থাকিব, ব্লাউজ পিচ চাইড কৰি থাকিব। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2000 টকাৰ, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। নেক্সট আৰু এযোৰ চাব পাৰে। এখন হৈছে চাদৰখন, চাদৰখন এনেকৈ মাল্টি বুটাৰে কাম কৰা থাকিব, গাড়ী দিয়া ছেট, খুবেই ধুনীয়া। লগত থাকিব এখন মেখেলা, আঁচলটোত অলপমান ডাঙৰ বুটাৰ কাম কৰা থাকিব। এখন চাদৰখন, লগত থাকিব মেখেলাখন। এইখন হৈছে মেখেলাখন, মেখেলাখনতো অলপমান বুটাৰ কাম কৰা থাকিব, খুবেই ধুনীয়া, গাড়ী দিয়া আছে। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2200 টকাৰ, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। এইযোৰ চাব পাৰে, হোৱাইট কালাৰ লাইট বেবী পিংকত বুটা কাম কৰা আছে। এইখন হৈছে চাদৰখন, অলপমান বুটা থাকিব, আঁচলটোত অলপমান বেছিকৈ বুটাৰ কাম কৰা আছে। লগত থাকিব এখন মেখেলা, এইখন হৈছে মেখেলাখন, মেখেলাখনত এনেকৈ বুটাৰ কাম কৰা থাকিব, চাইড পটি ব্লাউজ পিচ থাকিব। এই কাপোৰযোৰো আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 1800 টকাত, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। চাব পাৰে, গাড়ী দিয়া আছে, ইয়াতো মাল্টি বুটাৰে কাম কৰা আছে, হোৱাইটত মাল্টি বুটাৰ কাম কৰা আছে, খুবেই ধুনীয়া, আহল বহল থাকিব, খুবেই ধুনীয়া কাপোৰযোৰ, পিন্ধিবলৈ ভাল পাব। লগত থাকিব এখন মেখেলা, এইখন হৈছে ইয়াৰ মেখেলাখন, মেখেলাখনতো আঁঠুলৈকে এনেকৈ বুটাৰ কাম কৰা থাকিব। এয়া মেখেলাখন, লগত থাকিব চাইড পটি ছটা, ব্লাউজ পিচ এটা। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2200 টকাত, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। এইযোৰ দেখুৱাবলৈ ওলাইছোঁ। এইখন হৈছে চাদৰখন, চাদৰখনত এনেকৈ মাল্টি বুটাৰে কাম কৰা আছে, আঁচলটো ডাঙৰকৈ বুটাৰ কাম কৰা থাকিব। লগত থাকিব এখন মেখেলা, এইখন হৈছে মেখেলাখন, মেখেলাখনতো এনেকৈ অলপমান আঁঠুলৈকে বুটাৰ কাম কৰা থাকিব, খুবেই ধুনীয়া কাপোৰযোৰ, আহল বহল থাকিব, চাইড পটি ব্লাউজ পিচ থাকিব। এই কাপোৰযোৰো আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2200 টকাৰ, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। আইডিয়া ছেট চাব পাৰে, এনেকৈ গল্ডেন আৰু ৰেড কালাৰ বুটাৰ কাম কৰা আছে, আঁচলটোত গছ বুটা ডিজাইন কাম কৰা থাকিব। লগত থাকিব এখন মেখেলা, মেখেলাখন আহল বহল থাকিব, অলপমান বুটাৰ কাম কৰা আছে আঁঠুলৈকে। এইখন মেখেলাখন, লগত থাকিব চাইড পটি ব্লাউজ পিচ। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 1800 টকাৰ, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। শেষৰযোৰ কাপোৰ, হোৱাইট কালাৰ গল্ডেন বুটাৰে কাম কৰা আছে, গছ বুটা ডিজাইন কাম কৰা থাকিব। এইখন হৈছে চাদৰখন, লগত থাকিব এখন মেখেলা, চাদৰখনত এনেকৈ গছ বুটা ডিজাইন কাম কৰা থাকিব, আঁচলটোত বেছিকৈ থাকিব ডাঙৰকৈ। লগত থাকিব এখন মেখেলা, এইখন হৈছে মেখেলাখন, মেখেলাখনতো এনেকৈ বুটাৰ কাম কৰা আছে, চাইড পটি ব্লাউজ পিচ থাকিব। এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব মাত্ৰ 2000 টকাত, লগতে ৰেডি টু ৱেৰ ফ্ৰী পাব। আজি আপোনালোকক আমি এইখিনি কালেকশ্যনে দেখুৱালোঁ। নেক্সট আকৌ নতুন কালেকশ্যন দেখুৱাবলৈ আমি চেষ্টা কৰিম। আপোনালোকে আমাৰ কালেকশ্যনখিনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনালোঁ। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়াৰ কাৰণে ধন্যবাদ।